Dear students, welcome to my channel Aafano Guide. আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025ত কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আজি আমি আলোচনা কৰিম জেনেৰেল মেথমেটিক্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক তোমাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 99% কমন আহিব। তোমালোকে ভালকৈ চাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথছ ছাবজেক্টটো বহুত টান পায় আৰু মেথছত দুৰ্বল হোৱাৰ বাবে কম্পাৰ্টমেণ্টেল পাইছে সিহঁতৰ কাৰণে কৈছোঁ তুমি যিমানেই দুৰ্বল হোৱা আমাৰ এই ভিডিঅ' মতে প্ৰেক্টিছ কৰা প্ৰিপেৰেশ্যন কৰা তুমি সহজতে পাছ কৰি যাবা। এতিয়া চোৱা চেপ্টাৰ 1ৰ ৰিভিজনৰ পৰা 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন আহিব আৰু সেই 2 মাৰ্কৰ কাৰণে তোমাৰ চোৱা এই 3 নম্বৰত চোৱা এটা কুৱেশ্যন 2023ৰ কম্পাৰ্টমেণ্টেল আহিছিল, এটা 25ত আহিছিল আৰু 4 নম্বৰটো কি আছিল 23ত আহিছিল। সেইকাৰণে 1 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো প্ৰেক্টিছ কৰিবা বেছিকৈ আৰু পাৰিলে 4টা প্ৰেক্টিছ কৰি ল'বা। নেক্সট হৈছে তোমাৰ চেপ্টাৰ 1ৰ পৰা ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যাৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন আহিব আৰু এইটোৰ ক্ষেত্ৰত তুমি এই যিটো দিয়া আছে উদাহৰণৰ যিটো দিয়া আছে 5 - √3 অপৰিমেয় বুলি দেখাব লাগে, এইটো ফাৰ্ষ্টত এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট। এইটো এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে 23ত আহিছিল আৰু অকল এইটো নহয় এনেকুৱা ছিষ্টেমৰ যিকেইটা আছে 5 - √3 2 + √3 বা তোমাৰ এই ছেম ছিষ্টেমৰ যিকেইটা আছে গোটেইকেইটা চাবা। এটা প্ৰেক্টিছ কৰিলে বাকীবিলাক আৰামত পাই যাবা। তাৰপিছত এইটো কমপ্লিট হোৱাৰ পিছত এই 7 নম্বৰটো প্ৰেক্টিছ কৰিবা যিটো 2024ত আহিছিল। তাৰপিছত তোমাৰ আৰু এটা আছে এইটো 3 নম্বৰটো এইটো প্ৰেক্টিছ কৰিব পাৰা, কিন্তু ফাৰ্ষ্টতে তুমি প্ৰেক্টিছ এইটো কৰি ল'বা, এইটো আগত প্ৰেক্টিছ কৰি ল'বা তাৰপিছতে বাকীবিলাক। এতিয়া চব সম্ভাৱিতাৰ চেপ্টাৰৰ পৰা 2 মাৰ্কৰ কাৰণে এটা কুৱেশ্যন আহিব আৰু এই উদাহৰণৰ 9 যিটো আছে এইটো 23ত আহিছিল। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো তুমি ফাৰ্ষ্টতে চাব পাৰা, এইটো চাবা। নেক্সট হৈছে তোমাৰ নেক্সট হৈছে এই যে 13 নম্বৰ আৰু 14 নম্বৰ এই দুটা ইম্পৰ্টেণ্ট আছে, এই দুটা ভালকৈ প্ৰেক্টিছ কৰিবা। নেক্সট হৈছে ছেম এটা উদাহৰণ 8 এই অংকটো ভালকৈ কৰিবা। তাৰপিছত হৈছে তোমাৰ আৰু এটা আছে চেপ্টাৰ 11, এইটো হৈছে তোমাৰ কনষ্ট্ৰাকশ্যন অংকন চেপ্টাৰ 4 মাৰ্ক আহিব। কেলকুলেশ্যনৰ কোনো দৰকাৰ নাই, অংকনহে কৰিব লাগে। সেইকাৰণে তোমাৰ এই উদাহৰণ 2টো কৰিবা যিটো নেকি 23ত আহিছিল। উদাহৰণ 2টো কৰিবা ফাৰ্ষ্টত। তাৰপিছত তোমাৰ এই নম্বৰ 4 নম্বৰ 6 নম্বৰ 5 এই 3টা প্ৰেক্টিছ কৰিবা যাতে এই অংকন চেপ্টাৰৰ যি 4 মাৰ্ক আছে 4 মাৰ্ক তোমাৰ মিছ নাযায়। নেক্সট হৈছে তোমাৰ চেপ্টাৰ 10 চাৰ্কেল বৃত্তৰ পৰা 3 মাৰ্কছৰ এটা কুৱেশ্যন আহিব আৰু এই চেপ্টাৰৰ যদি অলপ হাৰ্ড হয় তেন্তে এই উদাহৰণ 2 এইটো আহিব যিটো নেকি 24ত আহিছিল। বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰিবা এইটো। তাৰপিছত তোমাৰ এইটো হোৱাৰ পিছত এই দুটাৰ পৰা যিকোনো এটা প্ৰমাণ কৰা যে বৃত্তৰ বেশৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল হয় আৰু প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দু টনা লম্বডালে কেন্দ্ৰৰ মাজেৰে যায়। আৰু এটা আছে তোমাৰ এইটো পাৰিলে ফাৰ্ষ্টত এইটো কৰিবা ফাৰ্ষ্টত। তাৰপিছত তোমাৰ এই 3 নম্বৰটো কৰিবা, তাৰপিছত ওপৰত 2টা কৰিবা। এই দুটা ফাৰ্ষ্টটো আৰু 1 নম্বৰটো আৰু 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, তাৰপিছত 2 নম্বৰটো কৰিবা। এতিয়া চোৱা নেক্সট হৈছে চেপ্টাৰ 7 হৈছে তোমাৰ কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ স্থানাংক জ্যামিতিৰ হৈছে 3 মাৰ্কৰ এটা কুৱেশ্যন আহিব। এই 3 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে তোমালোকে যিহেতু চেপ্টাৰটো ইজি হয় তোমাৰ উদাহৰণৰ 15 যিটো আছে এইটো যে যদি a - 5, 7 b - 4, -5
চি -1, -6 আৰু ডি 4,5 বিন্দুকেইটা এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু তেন্তে এ বি চি ডি চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা। বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰেক্টিছ কৰিবা ভালকৈ। এই চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰমে এইকেইটা। তাৰপিছত 3 নম্বৰ কেছ ৰম্বছৰ কালি নিৰ্ণয় কৰা যদি তাৰ শীৰ্ষবিন্দু যে 30, 45, -14 আৰু -2, -1 হয়। এই চাৰিটা যদি বিন্দু হয় তেন্তে এই ৰম্বছৰ কালি নিৰ্ণয় কৰিব দিছে। ৰম্বছৰ কালিৰ ফৰ্মুলাটো দি দিছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। আৰু এটা আছে 8 নম্বৰটো 4ৰ যিটো আছে ৱাইৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P2 -3 আৰু Q 10 আৰু Y বিন্দুটোৰ মাজৰ দূৰত্ব 10 একক হয় তেন্তে ৱাইৰ মান বাহিৰ কৰিব দিছে। এইটো অতি সহজ, তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবা। আৰু নেক্সট চেপ্টাৰবিলাকৰ যদি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তেন্তে কমেণ্ট কৰি দিবা। থেংক ইউ।